ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে যিসকল ছাত্ৰ-ছাত্ৰীয়ে কম্পাৰ্টমেণ্টেল এক্সামত সমাজ বিজ্ঞানৰ পৰীক্ষা দিবা সেই সকল ছাত্ৰ-ছাত্ৰীৰ কাৰণে 24 তাৰিখে আগবেলা মেৰ 24 তাৰিখে যি পৰীক্ষা আছে তাৰ কাৰণে আমি আজি সমাজ বিজ্ঞানৰ তৃতীয় খণ্ডৰ ৰাজনীতি আৰু অৰ্থনৈতিক বিজ্ঞানৰ বিষয়ে আলোচনা কৰিম। তোমালোকে ইম্পৰ্টেন্ট কোৱেশ্চন কেইটা চাই লোৱা। প্ৰথমটোৱে হৈছে বিনিময় প্ৰথা কি? এইটো একদম ইম্পৰ্টেন্ট প্ৰশ্ন, সদায় আহি থকা। গতিকে সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময়ে হৈছে বিনিময় প্ৰথা। গতিকে তোমালোকে জানা যে আমি বিনিময় কৰিবলৈ হ'লে আগৰ দিনত কেনেকুৱা আছিলে, কয়ে যদি ধান মানে চাউল উৎপাদন কৰিছে ধান, তেতিয়াহ'লে মানে এজনে দালি কৰিছে, আৰু এই দুজনৰ মাজত ধৰা মিল নাইকিয়া, মিল নথকাৰ কাৰণে বিনিময় কৰা অসুবিধাও আছিলে। গতিকে বিনিময় প্ৰথাৰ অসুবিধাটো মানে এনেকুৱা ধৰণৰ পৰাই সৃষ্টি হৈছিলে, মোক ধৰা ধান লাগে কিন্তু ইজনক ধৰা দালি নালাগে, গতিকে আমাৰ বিনিময় নহ'ব। গতিকে সেইকাৰণে বিনিময় প্ৰথা অসুবিধাসমূহ সৃষ্টি হৈছিলে। আৰু এই বিনিময় প্ৰথা তোমালোকে জানাই অসুবিধাখিনি সংগতিবিহীনৰ অভাৱ আছিলে, যেনেকৈ হিচাপ নিকাচৰ উমৈহতীয়া এককৰ অভাৱ, তাৰপিছতে বিভাজনীয়তাৰ অসুবিধা, তাৰপিছতে আছিলে মূল্যৰ ভাণ্ডাৰৰ অভাৱ, আৰু এইকেইটাই হৈছিলে আমাৰ চাৰিটা আছিলে বিনিময় প্ৰথাৰ অসুবিধা। তেনেকৈ আহি গ'ল মুদ্ৰাৰ বৈশিষ্ট্য। মুদ্ৰাৰ বৈশিষ্ট্য তোমালোকৰ যিকোনো দুটা লিখিবলৈ আহে, অলপমান মন কৰিবা। বৈশিষ্ট্য কিন্তু তোমালোকে দুটা একদম লিখিবই লাগিব, যে মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকিবই লাগিব আৰু মুদ্ৰা চিনাক্তকৰণত সহজ হ'ব লাগিব। গতিকে সহজ দুটা তোমালোকে উলিয়াই ল'বা। মুদ্ৰাৰ কাৰ্যাৱলী, ঠিক তেনেকৈ মুদ্ৰাৰ কাৰ্যাৱলীও তোমালোকে এটলিষ্ট তিনিটা তোমালোকে মুদ্ৰাৰ কাৰ্যাৱলী মুখস্থ কৰিবা। আৰু তেনেকৈ তোমালোকৰ তাৰমানে প্ৰতীকী মুদ্ৰা বা অবিহিত মুদ্ৰা এইবিলাকৰ কিন্তু লিখিবলৈ আহে, মানে অবিহিত মুদ্ৰা কাক বোলে বা প্ৰতীক মুদ্ৰা কাক বোলে এনেকৈ লিখিবলৈ আহে। গতিকে সেইখিনি তোমালোকে চাবা। যেনেকৈ আমি পালোঁ বিনিময় প্ৰথা অসুবিধা, ঠিক তেনেকৈ তোমাৰ মুদ্ৰাৰো অসুবিধা আছে। সেই মুদ্ৰাৰ অসুবিধাখিনিও তোমালোকে কমেও দুটা তাৰমানে তোমালোকে মনত ৰাখিবই লাগিব। তাৰপিছতে আহি গ'ল আমাৰ বেংক বুলি কোৱাৰ লগে লগে বেংকৰ উৎপত্তি, বেংকৰ শ্ৰেণী বিভাজন, আৰু কেন্দ্ৰীয় বেংকৰ কি কি কাৰ্য সম্পাদন কৰে কেন্দ্ৰীয় বেংকে, বাণিজ্যিক বেংকে কি কি কাৰ্য সম্পাদন কৰে, গোটেইখিনি নোৱাৰিলেও তোমালোকে এটলিষ্ট দুটাকৈ কিন্তু জানিবই লাগিব। আৰু বহুত আহি থকা প্ৰশ্নটো হৈছে আঞ্চলিক গ্ৰাম্য বেংক কি? ইয়াৰ মানে তোমালোকে ইয়াৰ কথাখিনি তোমালোকে জানিব লাগিব। তাৰপিছত আহি গ'ল নাবাৰ্ড কিমান চনত তোমাৰ নাবাৰ্ড স্থাপন কৰা হৈছিলে, আৰু ইয়াৰ মূল কাৰ্যবিলাক কি আছিলে, সেই বস্তুখিনি লাগিব। আৰু ইয়াত আছে তোমালোকৰ আৰু এটা একদম ইম্পৰ্টেণ্ট প্ৰশ্ন, বেংক আৰু অনা বেংক প্ৰতিষ্ঠানৰ পাৰ্থক্যসমূহ। ইয়াত দুটা পাৰ্থক্য দিয়া আছে, তোমালোকে একদম এইখিনি বস্তু তোমালোকে চাই ল'বা। তাৰপিছতে আহি গ'ল অৰ্থনৈতিক উন্নয়ন। অৰ্থনৈতিক উন্নয়ন বুলি কোৱাৰ লগে লগে তোমালোকৰ অৰ্থনৈতিক উন্নয়ন কাক বোলে, অৰ্থনৈতিক উন্নয়ন কি, ইয়াৰ প্ৰশ্নটো আহিব। মানৱ উন্নয়ন আহিব। তাৰ লগতে এইখিনিতে একদম এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হৈছে তোমাৰ তিনিটা সূচক, মানৱ উন্নয়নৰ তিনিটা সূচক মনত ৰাখিবাই, সদায় আহি থকা প্ৰশ্ন। গতিকে আৰু নীতি আয়োগ একদম ইম্পৰ্টেণ্ট, গোটেই কিন্তু পেৰেগ্ৰাফটো নীতি আয়োগতে তোমালোকৰ 5টা প্ৰশ্ন সোমাই আছে। গতিকে এই পেৰেগ্ৰাফটো একদম ভালকৈ চাবা, আহিবই তাৰমানে। তাৰপিছতে তোমালোকৰ আহি গ'ল উদাৰীকৰণ, গোলকীকৰণ, ব্যক্তিগতকৰণ, এইখিনি তোমালোকে চাবই লাগিব। আৰু তাৰ লগতে অসমৰ চলিত পঞ্চবাৰ্ষিক পৰিকল্পনা। গতিকে ইমানখিনিয়ে আমাৰ অৰ্থনীতি বিজ্ঞানৰ। আৰু ছাত্ৰীসকল তোমালোকে অলপমান মন দি কৰিবা, গতিকে এইখিনি গোটেইখিনি পাৰিবা তাৰমানে। তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবা, ভাল লাগিলে তোমালোকে লাইক কৰিবা, নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰিবা, আৰু কিবা থাকিলে কমেণ্ট কৰি সুধিবা। ইয়াৰ পিছে আমি কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে বাৰে বাৰে আলোচনা কৰি যাম। ধন্যবাদ।